ফ্ৰাষ্ট্ৰেশ্যনবিলাক উলিয়াই দিয়া হয় সেইকাৰণে মই আচলতে ভিডিঅ' বনাই খুবেই এনজয় কৰিছোঁ লাইফটো অফিচৰ পৰা আহি পিনি ইয়াতে অলপ বহি দিছোঁ ঘৰ বনোৱাত তাতে অকণমান চাই দিছোঁ ইয়াতে বহিলে অলপ কিছুমান কথা মগজলৈ আহে নহ'লে ইয়াতে যদি বহি পিনি অকণমান দেৰি নাভাবোঁ নহয় বহুত কথা নেদেখাকৈ গুচি যায় ভুল কিছুমান হৈ যায় মানে সেইকাৰণে ভুলবিলাক অকণমান ধৰা পৰে সেইবুলি ভাবিছোঁ অকণমান বহি দিওঁ বুলি ভাবিছোঁ আধা ঘণ্টামান বহোঁ অফিচৰ পৰা আহি পিনি সেই বহিবলৈ লৈছোঁ মিস্ত্ৰীকেইটা দেৰিলৈকে থাকে ইহঁতি আন্ধাৰ হ'লে যায় মই অকণমান ৱেলকাম বেক টু আনাডাৰ ডেইলি ব্লগ বহুত কট শব্দ হৈ আছে খটং খাটাং হৈ আছে তো ব্লগটো এতিয়াই আৰম্ভ কৰি দিলোঁ অফিচৰ পৰা আহি মেলি আৰম্ভ কৰিছোঁ তো এতিয়া যাওঁ জল্দি যাওঁ ঘৰলৈ গৈ ভাত চাত জল্দি যাওঁ কাৰণ মোৰ ইফালে ষ্টুডিঅ' যাব হ'বই আকৌ তো ইহঁতক পঢ়িবলৈ ক'লোঁ পঢ়িবলৈ কৈ থৈ গ'লোঁ অলপো নপঢ়িলে এতিয়া এয়া খাবলৈ লৈছোঁ আমি ড্ৰাই চামোচা আৰু সেই স্মাইলি বনাই পিনি আৰু আজিৰ দিনটো দোকান ঘৰকৈ মই পাগলা হৈ গ'লোঁ মিস্ত্ৰী 4টা 5টা মানে 3বিধমান মিস্ত্ৰী লাগি আছে আজি মানে কি ক'ম আৰু বিৰাট ভাগৰ লাগি গ'ল মোৰ আজিৰ দিনটো একো ব্লগ কৰা হোৱা নাই অফিচ আৰু মিস্ত্ৰী ইয়াৰ মাজতে মই গোটেই দিনটো গ'ল সেইকাৰণে একো বিশেষ নেদেখালোঁ মায়ে যি বনাইছে তাকে খাইছোঁ তাকে কৰিছোঁ এনেকৈ আছোঁ এতিয়া আহি পিনি গাখীৰ এগিলাচ বনাইছোঁ আৰু ইহঁতলৈ স্মাইলি বনাই দিছোঁ কেইটামান আছিলে পেট ভাল পালে নহয় ইটো খাওঁ সিটো খাওঁ এতিয়া ভাল পালে বুলিলে মানে ৰ'বলৈ সময় নাই আপোনাৰ ইটো খাওঁ লাগিব সিটো খাওঁ লাগিব ক'বই নোৱাৰে পঢ়িবলৈ ক'লেও নপঢ়ে সিহঁতে কণ্টিনিউ হৈ থাকিব কাইলৈ গোটেই দিনটো ব্লগ কৰিম কাৰণ বন্ধ আছে যে তো চাই থাকক ভিডিঅ'টো একদম কাইলৈকে গুড মৰ্ণিং ফ্ৰেণ্ডছ তো আজি পূৰা মিস্ত্ৰী মানে হাজিৰা লগাই দিছোঁ কেম্পাছটো চফা কৰিবৰ কাৰণে গোটেই কাঠ বাঁহ মছলা পৰি শেষ তো আহিম বুলি ভাবিছোঁ যেতিয়া কেম্পাছটো চফা নহ'লে বেয়া লাগিব তো সেয়াকৈ চাফা কৰি আছোঁ আৰু জাবৰ নিবলৈ গাড়ী এখন মাতিছোঁ অহাই নাই আকৌ আহিলোঁ আহি পিনি ইহঁতক অকণমান লৈ সিহঁতক পঢ়িবলৈ কৈ থৈ গৈছিলোঁ কিমান পঢ়িলে চাওঁ তো ল'ৰা ধপৰাৰ মাজত মানে মোৰ অশান্তিয়ে লাগে এখেত আকৌ আহিব নোৱাৰে এতিয়া 8 তাৰিখটো কেঞ্চেল 8 তাৰিখে তাৰমানে পাতিব নোৱাৰোঁ ঘৰ দুৱাৰ কৰিব নোৱাৰোঁ কাৰণ এওঁ আহিব নোৱাৰে মায়ে লুচি বনাইছে মই খাওঁ আৰু চিমেণ্ট আনিবলৈ যাওঁ ইহঁতি খাই নে নাখায় মই নাজানো আৰু তোমালোকে খালেও খোৱা নেখালেও নাই মই ৰ'বলৈ সময় নাই খাবা নে নোখোৱা খাই লোৱাহি জলদি আহি যোৱা ইয়াত বহি যোৱা আহা এনা ইমান কেয়াৰ ল'ব নোৱাৰে নহয় বনাই যে দিছে জলদি আহা জলদি চিট কাম আহা কামতে বহি থাকিলে নহ'ব আহা সানডে বজাৰ আজি বিৰাট ভিৰ কিন্তু মই আচলতে চিমেণ্ট কিনিবলৈ বুলি আহি একদম টিভি চেণ্টাৰ বজাৰৰ মাজত ফচি গ'লোঁ আৰু কথাটো হ'ল চিমেণ্টৰ দোকানখনো খোলা নাই এফালে য'ৰ পৰা নিওঁ মই তো এতিয়া বেলেগে চাইডে যাব লাগিব জামটোত এনে ফচিলোঁ এতিয়া ঘূৰাই লৈছোঁ গাড়ীখন মই তো গৈ থাকোঁ মোৰ কিন্তু বজাৰত নামিবলৈ মন নাই তাৰমানে সময় ৱেষ্ট কৰিবলৈ চানডে দিনাখনো মই ইমান ব্যস্ত থাকিব লগা হৈছে নহয় মই চানডে একদম ৰেষ্ট কৰিবলৈ মন যায় মানে তো সেয়া উপায় নাই আৰু তাৰ ওপৰত আকৌ এখেত আহিব নোৱাৰে হেনো এতিয়া 8 তাৰিখলৈ ভকতৰ লগত কথা পতা হৈছিলেই আৰু ভকত এনেকুৱা নহয় এনি টাইম ফ্ৰী থাকে টাউনৰ ভকত বহুত হেৰি থাকে ন ইফালে সিফালে থাকে তো এবাৰ কৈ পিনি তাৰমানে আকৌ না ক'বলৈ বৰ দিগদাৰ লাগে ইমান খং উঠিছে নোৱাৰিলে আচলতে প্ৰথমতে ক'বই নালাগে আহিব পাৰিম বুলি কোৱাৰ কাৰণে চব ফিক্স কৰিলোঁ চ' এতিয়া কি হয় নাজানো আৰু 19 তাৰিখে কৰা বুলি কৈছে আকৌ 19 তাৰিখলৈ তেওঁলোকক ঘপককৈ বেংকৰ কি কাম ওলাই ক'ব নোৱাৰি আশা কৰিবলৈ দিগদাৰ আৰু আশা নকৰিলে নহ'ব নহয় কি মই অকলে কৰিম নেকি বাৰু এনেকুৱা কাম নহয় যিটো ধৰক মই অকলে কৰিব পৰা কাম ঘৰ লোৱাটো আৰু অকলে কৰিব পৰা কাম নহয় তো সেনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে খং উঠিলেও উপায় নাই তেওঁৰো উপায় নাই আচলতে সেই মিটিঙত গৈছিলে যে পটককৈ কিবা ওলালে ৰিভিউ মিটিঙত গৈছিলে মানে তাতে কিবা ওলালে এতিয়া মুঠতে আহিব নোৱাৰে এইকেইদিন কিবা আছে হেনো কাম এনেকৈ ভিডিঅ'তে মনৰ কথাবিলাক কৈ পিনি ফ্ৰাষ্ট্ৰেশ্যনবিলাক উলিয়াই দিয়া হয় সেইকাৰণে মই আচলতে ভিডিঅ' বনাই খুবেই এনজয় কৰিছোঁ লাইফটো তো তেনেকুৱা আৰু প্ৰব্লেমবিলাক থাকিলেও কাৰ বেলেগৰ আগত গাই ফুৰিমগৈ কিন্তু আপোনালোকৰ আগত কৈ থাকোঁ আপোনালোকৰ ফালৰ পৰা ধৰক ডাইৰেক্টলিতো একো শুনা নাপাওঁ কিন্তু মোৰ মনৰ মানে ভাৰাজখিনি উলিয়াই পিনি কথাবিলাক কৈ মনটো শান্ত কৰি পেলাওঁ আৰু তেনেকুৱা নিচিনা হৈছে তেল কিমান আছে চাওক পাহৰিয়ে আছিলোঁ তেল ভৰাবলৈ এতিয়া পটককৈ পেট্ৰল পাম্পটো দেখি পিনি মনত পৰি গ'ল তো তাতে ৰৈ আছোঁ আকৌ 2000 টকা ভৰাই লওঁ আজি আচলতে চানডে বন্ধ থাকে এইখন আমাৰ মিলন নগৰৰ ভিতৰতে এখন দোকান আছে মানুহৰ ঘৰতে শিল বালি চিমেণ্ট চব গোটাই থয়
তো তালৈকে আহিছোঁ মানুহজন আকৌ ইয়াত নাথাকে সি ঘৰৰ পৰা আহিব আমাৰ মিস্ত্ৰীটোৱে ফোন কৰি দিছে সি আহিলে মানে মই চিমেণ্ট দুবি উঠাই ল'ম ডিগি খুলি থৈছোঁ তো উঠাই পিনি যাওঁ আৰু মোৰ বিৰাট বেয়া লাগে কৈছোঁ ন আপোনাৰ ছানডেটো এনেকৈ ঘূৰি ফুৰিব লগা হ'লে আকৌ সিফালে মানুহ লগাই থৈছোঁ আজি কেম্পাছটো চফা কৰাওঁ বুলি ভাবিছোঁ কাৰণ এইবিলাক দেখি থাকিলেও অশান্তি লাগে এনেকুৱা লেতেৰা হৈ আছে কেম্পাছটো আপোনাক কি ক'ম মানে কেম্পাছটোত তাৰমানে আপোনাৰ কাঠ বাঁহ চিমেণ্টৰ বস্তা বটল প্লাষ্টিক কিবা কিবি পলিথিন ঢেৰ কিবা কিবি পৰি আছে তো সেইবিলাক চব উঠাই পিনি গাড়ী এখনত নি পেলাই দিব লাগিব কাম কৰিবলৈ কেইটামান মানুহ লগাই থৈ আহিছোঁ তাকে চাওঁ এতিয়া গৈ পিনি কিমানখিনি আগবাঢ়িছে নকৰিলেও নহয় যি সেই ৰাতিপুৱাই ওলাই অহা চাওকচোন ঘৰটোতে এতিয়া 2টা বাজিলেগৈ 2টা বজালৈকে মই পগলা হৈ গৈছোঁ গা চা ধোৱা নাই ৰাতিপুৱা সেয়া ৰুটি দুখন খায়ে যোৱা এতিয়া আহিছোঁ গাটো ধুম বুলি ভাবিছোঁ আকৌ দৰ্জা মিস্ত্ৰীটো আহিব ন এটেণ্ড কৰিবগৈ লাগিব আৰু সেই চফা এখন অৰ্ডাৰ দিছিলে এখেতে সেইখনো আহি পালেহি মই নতুন ঘৰটোতে নমাই দিলোঁ নহ'লে আকৌ ইয়ালৈ আনো আকৌ নিওঁ সেইখন কৰি থাকিবলৈ নাই আৰু টাইলছৰ মিস্ত্ৰীটোক সুধিছোঁ এডজাষ্ট কৰিব পাৰিব না ইটোৰ পৰা সিটোৰে নি কাৰণ টাইলছৰ ফিনিচিংখিনি বাকী আছে পাৰিম বুলি কৈছে সেইকাৰণে তাতে নমাই দিলোঁ এতিয়া যাওঁ মই গাটো ধুই গাড়ীখন থওঁ আৰু ঘৰত উঠনিৰ পৰা গাড়ীখন ঘৰৰ সন্মুখতে ৰাখি পিনে মই কাম চাই আছিলোঁ এইখিনি যাব পেলাবলৈ নিলে কিন্তু তথাপিও গোটেইখিনি যাব শেষেই হোৱা নাই আকৌ আহে নে কি জানো সেইটো নুসুধিলোৱে মই কিছু দেই ঘৰ লোৱাৰ আগৰ টেনশ্যনখিনি মানে এই টেনশ্যনখিনি লৈ মই এওঁৰ ওপৰতহে আকৌ খংটো উঠি আছেগৈ ওলটাই গৈ ইমান ইজিকৈ চব পায় নহয় একো গমেই নাপায় তাৰমানে ক'ত কি কৰে মানুহে কিমান টেনশ্যন হয় কিমান কষ্ট হয় নাই একো বুজিয়ে নাপায় কাৰণ নাই পোৱা যে প্ৰেক্টিকেলি পালেহে মানুহে বুজি পাব ন প্ৰেক্টিকেলি না দেখিছে না নিজে লৈ পাইছে দায়িত্বটো সেইটো কাৰণে নাজানে দুখ দি লাভ নাই চাকৰিয়ে তেনেকুৱা এইবাৰ গা পা ধুই ওলাই আহিছোঁ এইবাৰ তাৰপাছত ইহঁতকো গা ধুৱাই আহিলোঁ ময়ো গা ধুই আহিলোঁ আকৌ আহিছে জাবৰনীয়া গাড়ীখন চাওঁ ক'ত পেলা লাগে সিহঁতিকেইটা আহিলে মোৰ লগত একেবাৰে ওপৰত বহি আছোঁ গোটেইকেইটা আমি অলপ বহিলোঁ এতিয়া যাওঁ আজিৰ দিনটো এনেকৈ গ'ল সিহঁতি ভাত খালা তোমালোকে মই ভাতেই খোৱা নাই গাটো ধুই আকৌ গুচি আহিলোঁ এতিয়া যাওঁ ভাতটো খাই লওঁগৈ কেইটা বাজিলে এতিয়া 4টামান বাজিলে পঢ়ামগৈ তোমালোকক ব'লা আহা কাইলৈ এক্সাম ইহঁতৰ 5 তাৰিখ আহি যা জলদি খানি যেনে তেনে ভাতকেইটা খাই উঠিলোঁ ইমানেই ব্যস্ত নহয় আজি দেওবাৰ দিনটো অকণমানো ৰেষ্ট পোৱা নাই যেনে তেনে চুলিখিনি ধুলোঁ আজি এয়া মায়ে দাইল বনাইছিলে শাক দিয়া জিলিমিলি শাক 4টা বাজিলে ৰাতিপুৱা কেইটাৰ পৰা শুই উঠা পা চকু মুদি আৰু ব্ৰাছ কৰি লোৱা গ'লোৱেই হয়নে নহয় ব্ৰাছ কৰাৰ পৰা মই ঘূৰিয়ে আছোঁ মাজতে গাটো ধুই থৈ গ'লো হ'ব বহুতখিনি কাম কিন্তু আজি কৰিলে তথাপিও শেষ নহ'ল চাফাবিলাক লেতেৰাবিলাক আৰু 2 দিন চাফা কৰিব লাগিব হেনো তাৰপিছতে শেষ নহয় আচলতে ঘৰটো কমপ্লিট নোহোৱালৈকে আকৌ চাট দিলে আকৌ লেতেৰা ওলাব বোলা এহেঁতৰ কাইলৈ এক্সাম আছে আমি এতিয়া ৰাতি ভাত খাওঁ মায়ে যি বনাইছে আৰু কি বনাইছে তাকে খাই লওঁ কি পঢ়ালোঁ কি পঢ়িলে ইহঁতি নাজানো অকণমান চাই দিলোঁ সি অহাৰ পাছত তাৰপাছত হ'ব আৰু আজি ভিডিঅ'টো এতিয়া ইমানতেই শেষ কৰিছোঁ ব্যস্ততাৰ পৰা এটা দিন ঘৰটো নোলোৱালৈকে শান্তি নাই আকৌ ঘৰ লোৱা ডেটটোও পিছুৱালে ঢেৰ কিবা কিবি মানে বিপদ বিঘিনিৰ মাজেদি কি হয় চাই থাককচোন ব্লগবিলাকৰ মাজেদি গম পাই যাব কেনেকৈ কি হৈছে মই নিজেও গম নাপাওঁ কি হ'ব আচলতে ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' চাই থকাৰ কাৰণে আজিলৈ আহিছোঁ ষ্টে চেফ ষ্টে হেল্ডি এণ্ড বি পজিটিভ বাই যাম বাবাই কৈ দিয়া গুড নাইট